हेलो ভিউয়ার্স সকলোকে স্বাগতম জানাইছো মোৰ প্ৰিয় আসাম চেনেলত বন্ধুসকল আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আপোনালোকে ঘৰত বহি মাত্ৰ 10 মিনিটৰ ভিতৰত কেনেকৈ পান কাৰ্ড বনাব পাৰিব বন্ধুসকল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে ৰিয়েল টাইম বেচিছত পান আবণ্টনৰ সুবিধা আৰম্ভ কৰিছিল কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ডে বৃহস্পতিবাৰে এই বিষয়ে তথ্য প্ৰদান কৰে যিসকলৰ ওচৰত ভেলিড আধাৰ নম্বৰ আছে লগতে মোবাইল নম্বৰ আধাৰ কাৰ্ডৰ সৈতে ৰেজিষ্টাৰ হৈ আছে তেওঁলোকে এই সুবিধা লাভ কৰিব পাৰিব গতিকে ভিউয়াৰ্স আজিৰ এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰসেস দেখুৱাই দিম আপোনালোকে কেনেকৈ পান কাৰ্ডৰ কাৰণে এপ্লাই কৰিব লগতে আপোনালোকে কেনেকৈ পান কাৰ্ড ডাউনলোড কৰিব গতিকে জানিবলৈ ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব ইয়াৰ আগতে আপুনি যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা ভিডিঅ'বোৰ আপডেট সবাতোকৈ আগত পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব প্ৰথমতে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে ইনকাম ট্যাক্স ই ফিলিং বুলি সাৰ্চ কৰিব এই বুলি সাৰ্চ কৰিলে ইনকাম ট্যাক্স ডিপাৰ্টমেন্টৰ অফিচিয়েল ৱেবছাইট পাই যাব ৱেবছাইটটোত সোমোৱাৰ পিছত এটা পেজ আহিব পাৰে হেতু কেনসেল কৰি দিব তাৰ পিছত বাওঁফালে আপোনালোকে দেখা পাইছে ইনষ্টেন্ট পান টু আধাৰ ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এটা নতুন পেজ ওপেন হ'ব ইয়াত আপোনালোকে দেখা পাইছে গেট নিউ পান বুলি ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ফৰ্ম আহিব ইয়াত আপোনালোকে আধাৰ কাৰ্ড আৰু ক্যাপচা নম্বৰ বহাই দিব লাগিব আধাৰ কাৰ্ড আৰু ক্যাপচা কোডটো ইয়াত বহুৱাই আপোনালোকে তলত আই কনফাৰ্ম ডেটত ক্লিক কৰি জেনাৰেট আধাৰ ওটিপিত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত এটা ওটিপিৰ সেকশন আহিব আপোনালোকে ওটিপিটো বহাই দি ভেলিড আধাৰ ওটিপি এণ্ড কন্টিনিউত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডত থকা সকলোখিনি তথ্য ইয়াত চাব পাৰিব ইয়াত আপোনালোকৰ নাম ঠিকনা ফটো সব আহি যাব তাৰ পিছত আপোনালোকে প্ৰসেসটো ভেলিড দা ইমেইল ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা অপচন আহিব ইয়াত আপোনালোকৰ আকৌ ওটিপিৰ সেকশন আহিব আপোনালোকে ওটিপি বহুৱাই জাস্ট সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছতে আপোনালোকৰ পান কাৰ্ডৰ এপ্লাইৰ কাম সম্পূৰ্ণ হ'ব এতিয়া আপোনালোকে পান কাৰ্ড ডাউনলোড কৰিবলৈ হলে আপোনালোকে আৰু 5-10 মিনিট সময় ওয়েট কৰিব লাগিব 5-10 মিনিট পিছত আপোনালোকে আকৌ হে আগৰ ৱেবছাইটটোত আহিব আহি আপোনালোকে হে দৰে ইনষ্টেন্ট পান থ্ৰু আধাৰত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে ৰাইট সাইডত দেখা পাইছে ডাউনলোড পান ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰিলে আপোনালোকে ঠিক আগৰ দৰে ইয়াত আধাৰ কাৰ্ড নম্বৰ আৰু ক্যাপচা কোড বহুৱাই সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এটা ওটিপিৰ সেকশন আহিব ইয়াত আপোনালোকৰ মোবাইলত যেটো ওটিপি আহিব হে ওটিপিটো বহুৱাই আকৌ আপোনালোকে সাবমিটত ক্লিক কৰিব লাগিব সাবমিটত ক্লিক কৰাৰ পিছত চাওক ইয়াত লিখা দেখাইছে পান এনৰোলমেন্ট সাকসেসফুল আৰু তলত দেখাইছে ডাউনলোড পান তাৰ মানে মই ইতিমধ্যে যেটো পান কাৰ্ড এপ্লাই কৰিছিলো হেতু সাকসেসফুল হৈ গল এতিয়া মই পান কাৰ্ডটো ডাউনলোড কৰিব পাৰিম কিন্তু বন্ধুসকল যেতিয়া আপোনালোকে এই পান কাৰ্ডটো ডাউনলোড কৰিব হেতু পিডিএফ আকাৰত হ'ব আৰু হেতু ওপেন কৰিবলৈ হলে আপোনালোকৰ এটা পাছৱৰ্ডৰ প্ৰয়োজন হ'ব আৰু সেই পাছৱৰ্ডটো আপোনালোকৰ জন্ম তাৰিখৰ ওপৰত ভিত্তি কৰি বনোৱা হ'ব যদি আপোনালোকৰ জন্ম তাৰিখ থাকে 11/2/1990 তেতিয়াহলে আপোনালোকৰ পাছৱৰ্ড হ'ব 11021990 তাৰ মানে বন্ধুসকল আপোনালোকে বুজি পাইছে কেনেকৈ আপোনালোকে পান কাৰ্ড এপ্লাই কৰিব লগতে কেনেকৈ আপোনালোকে পান কাৰ্ড ডাউনলোড কৰিব ইয়াত চাওক মই আপোনালোকক লাইভ প্ৰুফ দেখাই দিলো গতিকে ভিউয়াৰ্স এইটো আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব